নমস্কাৰ বন্ধুসকল, বহুতো পুৰুষৰ এইটো সমস্যা যে কৰাৰ সময়ত প্ৰথমত লিংগ থিয় হয়, কিন্তু মাজতে হঠাৎ লিংগটো ঢিলা হৈ পৰে। আকৌ যেতিয়া পানীটো ওলাব সেই সময়ত আকৌ থিয় হৈ যায়। এই সমস্যাটো কিয় হয় সেইকাৰণে আজিৰ ভিডিঅ'টোত ভাবিছোঁ এইটোৰ ওপৰত বিস্তাৰিত আলোচনা কৰিম। তেতিয়াহে আপোনালোকে কথাটো গম পাব আৰু আপোনালোকে এই সমস্যাটোৰ পৰা ওলাব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে আপুনি ইনফৰমেশ্যনটো আপোনাৰ কামত আহিব। যদি আপুনি মোৰ লগত পাৰ্চনেলিভাৱে কথা পাতিব খোজে বা আপোনাৰ সমস্যা আছে আৰু সেই সমস্যাবোৰৰ সমাধান পাব খোজে, তেতিয়া আপুনি মোৰ হোৱাটছআপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, মূল বিষয়টো হ'ল যে কিয় তেনেকুৱা পৰিস্থিতিয়ে দেখা দিয়ে কিছু সংখ্যক পুৰুষৰ লগত। চাওক বন্ধুসকল, যদি আপোনাৰ তেনেকুৱা হৈ আছে তেনেহ'লে আপুনি নেভাবিব যে আপুনি কোনো এটা বেমাৰত ভুগি আছে, কাৰণ এই সমস্যাটো কোনো বেমাৰ নহয়। এইটো এটা বেছিক আৰু কমন সমস্যা। প্ৰায় সংখ্যক পুৰুষৰ লগত এই সমস্যাটো ঘটে, কিন্তু এই সমস্যাটো ঘটা পুৰুষসকলৰ সংখ্যা এনেকুৱা ধৰণৰ যে যিসকল হাইপাৰ চেঞ্চিটিভ পুৰুষ থাকে, যিসকলে যৌন মিলনক বৰ চেঞ্চিটিভলি লয়, আৰু তেখেতসকলৰ মাইণ্ডত তেনেকুৱা প্ৰশ্ন থাকে যে যদি আপোনাৰ লিংগটো ঢিলা হৈ পৰে তেতিয়াহ'লে তেখেতসকলে পাৰ্টনাৰক ছেটিছফাই কৰিব নোৱাৰিব। সেইটো লৈ তেখেতসকলৰ মনত শংকা থাকে, আৰু তেখেতসকলে কৰি থকাৰ সময়ত হঠাৎ তেখেতসকলৰ মাইণ্ডত তেনেকুৱা এটা বস্তু আহি যায় যে যদি এতিয়া ঢিলা হৈ পৰে তেতিয়াহ'লে কি কৰিম। চ' তেতিয়া এই সমস্যাটোৱে দেখা দিয়ে, কাৰণ এইটো এটা কমপ্লিটলি চাইক'লজিকেল গেম। এইটো কোনো পেথলজিকেল ডিজিজ নহয় যে পেথলজিকেলি এইটো এটা ডিজিজ, তেনেকুৱা কোনো কথা নাই। এইটো এটা চাইক'লজিকেল প্ৰব্লেম, যাৰ ফলত তেতিয়া চাইক'লজিকেলি তুমি উইক হৈ যোৱাৰ লগে লগে এই সমস্যাটোৱে দেখা দিয়ে। তেতিয়া কি হয়, তোমাৰ হাইপাৰ যিটো নাৰ্ভ বা আমি যিটো পেৰাচিম্পেথেটিকেল নাৰ্ভাছ ছিষ্টেম বুলি কওঁ, সেইটো এক্টিভ হৈ পৰে, আৰু তাৰ লগে লগে সেই পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমটো এক্টিভ হোৱাৰ কাৰণে তেনেকুৱা সমস্যাই দেখা দিয়ে। আকৌ যেতিয়া আপোনাৰ মাইণ্ডৰ পৰা এই প্ৰব্লেমটো লাহে লাহে গুচি যায় বা আপোনাৰ মাইণ্ডছেটৰ পৰা এই বস্তুটো ওলাই পৰে, তেতিয়া আকৌ ষ্ট্ৰং হৈ যায় আৰু তেতিয়া আকৌ আগৰ নিচিনা হৈ যায়। চ' গতিকে আশা কৰিছোঁ আপোনালোকে গম পাইছে যে এইটো এটা চাইক'লজিকেল প্ৰব্লেম, এইটো কোনো পেথলজিকেল ডিজিজ নহয়। আশা কৰিছোঁ আপোনালোকে কথাটো গম পাইছে। ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে শ্বেয়াৰ কৰা নেপাহৰিব, আৰু যদি মোৰ লগত কথা পাতিব আছে তেতিয়াহ'লে হোৱাটছআপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। আৰু অধিক ইনফৰ্মেশ্যন পাবলৈ হ'লে মোৰ হোৱাটছআপত কণ্টেক্ট কৰক।